2025 চনৰ শেষৰটো দিন আৰু এই গোটেই বছৰটোত কি কৰিলো নাজানো কিন্তু শেষৰ দিনা খানাটো খাবই লাগিব বুধবাৰৰ এটা দিন সেইকাৰণে ডাইৰেক্ট বজাৰলৈ আহিছো আৰু সুখৰ কথাটো এইটোৱে যে আমাৰ ঘৰৰ ওচৰতে বুধবৰীয়া বজাৰখন বহে বজাৰত ইমান মানুহ যে দেখিছে বেছিভাগে কিন্তু আজি বজাৰ কৰিছে খানা খাবৰ বাবে যিমান পাৰিছো বস্তুৰ দাম কমাবলৈ চেষ্টা কৰিছো কাৰণ আমাৰ বাজেটটো মিলিব লাগিব নহয় বজাৰ কৰি আমি বস্তুবিলাক থৈ আকৌ যাব লাগিব মাংস আনিবলৈ খানা খোৱা মানে যথেষ্ট কামৰ দায়িত্বও ল'ব লাগে দেই অলপ পিছত আহি গ'ল আমাৰ মেইন বস্তুটো এতিয়া মেইন বস্তু হোৱাৰ কাৰণে অলপ ৰিস্ক থাকে ন অনাটো সেইকাৰণে আমাৰ বডিগাৰ্ডো বহুত গৈছিলে জলদাজলিকৈ সকলোৱে কামতেই লাগিছে কাৰণ আমাৰ আকৌ লাইটৰ পোহৰ নাই নহয় এই দিনৰ পোহৰতেই কাম চলাব লাগিব যথেষ্ট ঠাণ্ডা পৰিছে আৰু গোটেই পুখুৰীত থকা দেখি নবৈয়া চাৰিডাল লৈ তাক মাতি আছে এইবাৰ মাঘৰ বিহুৰ আগতেই আমাৰ এইফালে ভেলাঘৰ বনিলেই কি কাৰণেনো বনিছে সেই কথাটো ক'ম বাৰু এইকেইদিন আমাৰ গাঁৱৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে মাংস যে বনাই আছে সেই ববুৰ আজি জন্মদিন আপোনালোকে উইশ কৰিব দেই খানাৰ লগত চাহৰ জুতি লোৱাৰ মজাই বেলেগ এফালে খানা বনি আছে আৰু আনফালে চাহৰ জুতি কি ধুনীয়া এটা পৰিৱেশ আমাৰ খানাটো আজি আমি দিনতেই খালো ৰাতিলৈও পিছে আমাৰ ঘৰৰ ওচৰৰ এই জেগাডোখৰত আকৌ খানা মাঘৰ বিহুৰ সময়ত আমাৰ ল'ৰাসকলে এই জেগাডোখৰ বোলে আৰু ধুনীয়া কৰি তুলিব তেতিয়াতো আৰু বেছি ভাল লাগিব ৰাতিলৈ খুব ডাঙৰ এটা আয়োজন হৈছে সেইকাৰণে পুৰা মাইক চাইকৰ ব্যৱস্থা কৰা হৈছে আমাৰ জীয়ৰীয়ে বনাইছে ব্ৰইলাৰ মাংস আৰু টেষ্টটো যে বিৰাটেই ধুনীয়া তাতে কালাৰটো চাওকচোন কিমান ধুনীয়া লাগিছে 2025 চনটোত বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ল ভাল বেয়া আৰু আমাৰ বহুতখিনি বস্তু আঁতৰি গ'ল আমাৰ জীৱনৰ পৰা আছে আশা কৰিছোঁ 2026 চনটো ভাল হওক সকলোৰে আমাৰ খানা খাই শেষ হোৱাৰ পিছতে আকৌ আহিছোঁ ইয়ালৈ আৰু ইয়াত আহি দেখিছোঁ সকলোৱে পুৰা কামত ব্যস্ত হৈ আছে আশা কৰিছোঁ আপোনালোকৰ নতুন বছৰটো ভাল হওক আজিলৈ আহিছোঁ সকলো ভালে থাকক বাই বাই